ভাই আৰু লকডাউন দিলাকে ওই ভাই এই লকডাউনটো দিয়াৰ কাৰণে মোৰ টেনচন নাই এই লকডাউন বুলি যি বেপাৰী কেইটা শিখৰত দাম বাঢ়িছে সেইটোক লৈহে টেনচন হৈছে মোৰ কিবা এটা কৰিব লাগিব গম পাইছা না কিবা এটা কৰিব লাগিব এই কথাখিনি মই মুঠি ঘৰা খাই চাব লাগিব গম পাইছা না নাই মই মুঠি ঘৰা এটা ফোন কৰো হেল্ল' মুঠি ঘৰা ক'ত আছা গুজৰাটত না তই কিন্তু মই লেট্ৰিনটো নিদিলে তই কথা মনত ৰাখবি এই লকডাউনৰ সময়ত মই বাহিৰত হাকিবা গেলি হয় পুলিচে মাৰিব বুলি ভয় আৰু এফালে চিনা জকে খাব বুলি ভয় এই লকডাউন বুলি বেলেগ বস্তুৰ দাম বাৰু কথা নাই এই শিখৰৰ দামটো কিয় বাঢ়িছা আমাৰ ডেকা সন্ধ্যা মাখা মৰি যাব না হা এনেই চলি গেলা বেকাৰ চলি এই অলপ শিখৰৰ দামটো কমাবা দিবি দে দে ৰেখুৰীৰ হ'বা ভাল না এই তই দুবি আই পাতা নাই দে হ'ব দে দে बोलता है जाने सुने चुरा लेगा रानी सुने তো হঠাৎ এক কিয় নাহে একবারে যে মই ঘৰৰ পৰাই বানো দে আমি দুইটা এফালে পাওঁ এই এক তোৰ লগত ৰাখ সিহঁতেতো সিভাগে গ'লে আমি দুটাও যাগে যাওঁ নাযাঙে তোৰ লগত নাযাঙে মই বলা না নাযাঙে মই য'তে আজি ফুল পেয়ে যাম লং ড্ৰাইভত যাম গাড়ী গত এই গাড়ীত কেনে টেনচন লৈছে মই ফোন কৰোঁ তে মই ড্ৰাইভাৰক ফোন কৰোঁ হেল্ল' ড্ৰাইভাৰ ক'ত আছা তোক লোকেশ্যন পঠিয়াইছোঁ মই তাকে গেলি আছোন অডিখান লৈবি কিন্তু দেৰি নকৰিবি দে তোমাৰ অদি আছে তে লালাৰে ইমান সৰু মানুহ বুলি জানি কি তই क्या बोलता है जाने सुने चुरा लेगा আছি অডি আছি হে এখন তোৰ অদি তে এখানে মোৰ কাৰণে অডি তাৰ নামে ৰাখছো লাকি দেখা নাই নেকি তই এখানে মোৰ পিতেৰ সম্পত্তি এখন পিতে মোক 40 বছৰ আগতে দি গৈছিল তই বলে আৰু মস্ত ধনীয়ে তো ধনীটো মই চাকৰি কৰো গম নাপাতো মই নাইট ডিউটি থাকে কি নাইট ডিউটি তোৰ মই চুৰ কি এই ন মই ৰাতিলে মানুহ ঘৰত পলা দিবা যাম মৰিচাত খাই বেছি কিছি মৰিচাত খাই বেছি ৰখে কি কৈছে ইয়াৰ লগত নাই অকমান মৰম কৰিছো তোক মৰম কৰিব খেছিলো মই তোক মৰম কৰিব খেছিলো তই আপা তুই আপিটো লুট কিয় আহে মই ল'ৰা নহয় নহয় মই ছোৱালীহে তোক কোনটো এংগেলৰ পৰা আপি হেন পায় আজি কথা নাপতো যা ইয়াক লৈ যা ফলকান যা তই ফালে যা যা টেনচন হৈছে দেখা কি হৰে ক'ৰ আবাৰ নাই চিত্ৰ আবাৰ নাই তাকেতো ভাই খৰচ খাব পইচা নহৈছিল লকডাউনৰ সময়ত চিকৰ খাব পইচা নহৈছিল মোৰ কি কৰা চা তই কত চুৰ কৰিব লগা নাই আইডিয়া কি মোৰ মালখানৰ ঘৰত ছাগাল আছে সঁচা তাৰ পাতা জুটে দাম যো
কি গৰম দিছি তুমি জানাই তোমাৰ মাথাৰ ঘাম কথা টাইপলা দিব পাৰছি পেচাব কৰিয়া ৰ এই ডাঙাটো এই ডাঙাত তোমাৰ দেংবা নৰু তই জিলো মই নৰু দেংবা ডাঙাটো লৈ মই নৰু দেংবা কি যাতে সৰুটো আন যা কিহৰ শব্দ আকলা যাবা ভয়ো লাগে কোনবা এটাক মাতিলেও ৰ ব'লা এই শুনিছানে এই কিবা এটা শব্দ ওলাই আছে মোৰ আকলা যাব ভয়ো লাগে আহাচোন হা এই জলদি আহা সেই নাহে এডালে এই ৰাবলে আকলাই মজা লাগে দৰ্জাখন মেলা আছে মাৰিবই পাৰিলো না চোৰে সোমালা চাউৰা ভিতৰে সোমাই যায় হা চাউৰা হা আছে চৰাইকেইটা চাউৰা চৰাইকেইটাও আছে ছাগাল চাউৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয় পাঠাটো নাই হৈছি মোৰ আচল পাঠাটোৱে নিছি মোৰ শেষ মই এই মাহা মৰাণ নহয় মাহা ঘুমাই আছে ৰ সিহঁতক শেষ মই ক'ত কি কৰোঁ এতিয়া আচল মোৰ পাঠাটোৱে নিলা এই মৰাণ নহয় ডিমাখা গোটাই তাতে নাকত তেল দি শুই আছে এটো দিনটো কৰাটোহে গম পাই মোৰে জান সাগৰৰ সমান কিমান চাদা মই বিয়াৰ আতলি ভাই এফালে খাই যায় যাব দে চাদা দি নাই কি মাল তাকেতো এতিয়ালৈকে আহিব নাই ৰচোন মই ফোন এটা মাৰো মাৰ হেল্ল' অ' কি আহিছ নেকি অদা হলকা না মই ৰখি আছো গোটা হা নানে দে এই তাক নাইনবা দে আজি দে হলকা না মই ৰখিছো কেমন দেরি হল রাতে আমার সকাল থেকে দিয়া টাকা দিতে পারি আমি সকাল তুই মানে শুন নাকি আমি তোর মানে এই নাইট ডিউটি কে মই কरू মাসি তো কিনকে মারিম কে কবা গেছলি যাকে তো সুর করা কথা মানে কইছলু এনে কইছলু আইও মাইকে বিয়েছি হাই ফ্রেন্ডস যদি ভিডিওটো ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বাটনটো ক্লিক কৰি দিব আমিও সৰু ইউজাৰ গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি যাব আপোনালোকৰ এটা সাবস্ক্ৰাইব দি আমাৰ মনটো বহুত প্ৰেৰণা যোগায় গতিকে সাবস্ক্ৰাইব কৰি যাব জয় অসম লাভ ইউ মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় অসম